हादरसायाव बिसायख'थिखौ लानानै बिजाथिफोरनि गोख्रों फोसावदिं सालायनाय नुनो मोन्दों। क'क्राझार जिल्लानि गोदानै दाफुंजानाय 4 नं बावखुंग्रि बिधानसभा बियाबावबो गोख्रोङै फोसावदिं सालायनाय नुनो मोन्दों। बियाबनि एनडिएजों मदद होजानाय बिपिएफनि बिजाथि रुपम रायजों लोगोसे समानै बिसायख'थि फोसावदिंआव ओंखारदों इउपिपिएलनि बिजाथि प्रतिभा ब्रह्म आरो प्रदेश कंग्रेसनि बिजाथि शेफाली माराग। समबाराव इउपिपिएलनि बिजाथि प्रतिभा ब्रह्मआ बियाबनि हरिनागुरिनि नलबारि, धलमारा, फकीरग्राम बायदि गोबां ओनसोलाव बिसायख'थि फोसावदिं सालायो। फारसेथिं कंग्रेस बिजाथि शेफाली मारागा नायकगाव, दक्षिण नायकगाव, देरगाव बायदि ओनसोलाव गामि गामि खना खनला बिसायख'थि फोसावदिं सालायना भटार रायजोफोरनि गोजौ जे खालामनो नाजानाय नुनो मोन्दों। गुबुन फारसेथिं बिसायख'थि फोसावदिंनि गेजेरावनो इउपिपिएलनि बिजाथि प्रतिभा ब्रह्मनि बिबुंथि बिपिएफ एबा एनडिएनि बिजाथिया सालानि बिजाथिनि बियाबनि रायजोफोरा भट होआ होनना बिबुंथि खालामो। फारसेथिं कंग्रेसनि बिजाथि शेफाली मारागा रायजोफोरनि मदद मोनदों होनना दाबि खालामो। গোটেই সমষ্টি ঘূৰি ঘূৰি মোৰ গলাখন অলপ হেৰি হৈ গৈছে, তথাপিও মই ক'বলৈ চেষ্টা কৰিম। হয়, যথেষ্ট আমাৰ 4 নং বাঘমুৰি সমষ্টিত যিটো পাব্লিকৰ উৎসাহিত আমাৰ কংগ্ৰেছ পাৰ্টিলৈ যথেষ্ট ভালে এটিমতো ভালে মই দেখা পাই আছোঁ। এটিমতো যুঁজ মই কাৰো লগত দেখা নাই। যিখিনি আমাৰ পাব্লিক ছাপৰ্ট পাইছোঁ, যিখিনি আমাৰ 4 নং বাঘমুৰি ৰাজ্যবাসী যিমান মোক মৰম চেনেহ দি আছে, যিমানখিনি ছাপৰ্ট পাই আছোঁ, তো গতিকে মই জিকিম বুলি আশা কৰিছোঁ। আৰু যিখিনি বাঘমুৰি ৰাজ্যবাসী মোৰ কাৰণে যিখিনি কাম কৰি আছে, যথেষ্ট তেখেতে কংগ্ৰেছৰ প্ৰতি উৎসাহিতেৰে কাম কৰি আছে আৰু যথেষ্ট মই ছাপৰ্টো পাই আছোঁ। মোৰ প্ৰতি মই কাৰো লগত যুঁজখন ইতিমধ্যে দেখিবলৈ পোৱা নাই। হয়, এতিয়া আপোনালোকে জানে যে বিপিএফও এনডিএ লগত আছে, ইউপিপিএলো এনডিএ লগত আছে। হয়, ইহঁতে ক'ব পাৰে আমি এনডিএ লগত নাই, কিন্তু হাগ্ৰামা ডাঙৰে অপেনলি কৰিছে আমি এনডিএ লগত আছোঁ, কিন্তু ইউপিপিএলে ক'ব পাৰে আমি এনডিএ লগত নাই। যথেষ্ট দুই পাৰ্টিয়ে ইহঁতে এনডিএ লগত আছে, এনডিএৰ লগত সমৰ্থন কৰি তেখেতে কাম কৰি আছে। গতিকে আমি প্ৰতিভা বাইদেউ ডাঙৰীয়ানী তেখেত আমাৰ কোকৰাঝাৰ 4 নং কোকৰাঝাৰৰ সমষ্টিৰ মানুহ হয়। গতিকে সি আমাৰ 4 নং বাঘমুৰিত প্ৰতিনিধি হিচাপত তেখেতে ঘূৰি আছে। তো সকলোৰে খেলিব সম অধিকাৰ আছে, যিহেতু ডেম'ক্ৰেটিকলি সকলোৰে অধিকাৰ আছে। গতিকে মই সি যোৱা বছৰ খেলিছিলে MCLAত, তেখেত হাৰিছে। তো তথাপি এতিয়া আমাৰ বিধানসভাত খেলিবলৈ আহিছে। তো নাজানো ইয়াৰ প্ৰতি কিমান ৰাইজৰ কিমান তাৰ প্ৰতি আগ্ৰহ মই নাজানো। গতিকে মই যিখিনি কংগ্ৰেছ পাৰ্টিটো হিচাপে মই যিখিনি ঘূৰি আছোঁ, কাম কৰি আছোঁ, ৰাইজৰ লগত যিটো মোৰ মত বিনিময় যথেষ্ট মই কংগ্ৰেছ দলক ৰাইজলৈ মোৰ যিখিনি উৎসাহিত দেখিবলৈ পাই আছোঁ। এতিয়া চাওক, আমাৰ সংখ্যালঘু মানুহে কেতিয়াও বিপিএফ বা ইউপিপিএলক ভোটদান নকৰিব বুলি মই ভাবোঁ। গতিকে আমাৰ যিখিনি বিপিএফ হওক ইউপিপিএল হওক, তেখেতে যদি এনডিএ সমৰ্থন কৰিছে, এনডিএ মানে বিজেপিক সমৰ্থন কৰিছে। গতিকে মাইনৰিটি মানুহবিলাক যদি এতিয়া এনডিএক সমৰ্থন কৰে বা বিপিএফ ইউপিপিএলক যদি সমৰ্থন কৰে, তেখেতে পিছত গম পাব তেখেতে